হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি পুনৰ এটি নতুন জেগালৈ গৈ আছোঁ। তো আপোনালোকে জানে মই নতুন নতুন জেগাত যাওঁ সদায়। তো আজি গৈ আছোঁ টেঙাপানী পানী টেঙা নে মিঠা সেইটো চেক কৰিবৰ কাৰণে গৈ আছোঁ। তো তাতে চাহপাত বাগানো আছে, লগতে পাহাৰো আছে, ধুনীয়া এটা মানে কি ক'ব নেচাৰেল পৰিৱেশ হয়। তো সেইটো দেখাবৰ কাৰণে আপোনালোকক গৈ আছোঁ, ময়ো চাম আপোনালোককো দেখাম। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া ৰৈ আছোঁ মোৰ লগৰ এজনৰ কাৰণে। তো চাওক এইজন আহি আছে মোৰ লগৰ, দেখিছে? এইজন লগৰৰ কাৰণে ৰখি আছোঁ। এইজন বহুত দেৰি কৰি আছে। তো আপোনালোকে যদি যাব বিচাৰে তেনেহ'লে এইটো বজাৰটো লংপুং বুলি কোৱা হয়। তো এইফালে লেফ্ট লৈ ল'ব আৰু এই ফিল্ডখন দেখিছে, ফিল্ডখনৰ কাষতে এটা মন্দিৰ আছে। মন্দিৰটোত সদায় প্ৰতি বছৰে দুৰ্গা পূজা পতা হয়, বহুত ধুনীয়া হয়। তো আপোনালোকে এই মন্দিৰটোত যদি দুৰ্গা পূজা চাব বিচাৰে আহিব পাৰে। তো আকৌ লেফ্ট ল'ব লাগিব অলপ আগত গৈ। এই ভণ্টিজনী চোৱাচোন কি ধুনীয়াকৈ হাঁহিছে আৰু কিবা ভাল লাগি যায় এনেকৈ ঘূৰি ঘূৰি চালে, নহয়নে? এতিয়া আমি আকৌ লেফ্ট ল'লোঁ। এতিয়া চাহপাত বাগানত তো চাহপাতৰ লগত অসমৰ কি সম্পৰ্ক সেইটোতো আপোনালোকে সকলোৱে জানেই। চাহপাত কেতিয়া ডিস্কভাৰ হৈছিলে, ৰবাৰ্ট ব্ৰুছে কৰিছিলে 1823ত অসমৰ প্ৰথম কৰিছিল। চিংফসকল আছিল তেতিয়া লোকেলি ফিনাপ বা ফানাপ বুলি জানিছিল। ৰিচাৰ্চ চেণ্টাৰ যোৰহাটৰ টোকলাইত পাতিছিল 1911ত। আৰু এইটো হৈছে আপোনাৰ অল্ডেষ্ট এণ্ড লাৰ্জেষ্ট অসমৰ আটাইতকৈ। তো আছামৰ পৰা 17% মানুহেই এই চাহ ব্যৱসায়ৰ লগত জড়িত হৈ আছে। ৱৰ্ল্ডত ভাৰতবৰ্ষৰ অসম ৰাজ্যই চাহৰ যোগান আটাইতকৈ বেছি ধৰি আহি আছে। 2011 চনত তৰুণ গগৈ ডাঙৰীয়াৰ সময়তে ষ্টেট ড্ৰিংক হিচাপে আমাৰ চাহে কি পাইছে? স্বীকৃতি পাইছে। প্ৰতি বছৰে 21 মে 2020 চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰি আহি আছে। আৰু অসমৰ মণিৰাম দেৱানক চাহৰ প্ৰথম খেতিয়ক হিচাপে জনা যায়। তো আহি পাই গ'লোঁ আমি টেঙাপানী। তো এতিয়া আপোনালোকক দেখুৱাম ইয়াৰ কেনেকুৱা ধৰণৰ নেচাৰেল পৰিৱেশ। এইফালে পানী আছে, সেইফালে ৱাটাৰফল, মেইন ৱাটাৰফলটো আগত আছে। তো তাতো যাম আমি। আগতে এইফালে চাই ল'ম। এইফালে আছে আপোনালোকৰ পাৰ্টি খাব আহিছে, ইয়াতো খাব পাৰে, আগতো খাব পাৰে, বহুতো জেগা আছে। এইখিনিতে চুইচ গেটো আছে। তো সেই সকলোবিলাক দেখুৱাম। তো মোৰ সৈতে চাই থাকিব। এয়া চাওক, ইয়াত কি ধুনীয়া। এয়া নতুনকৈ মানুহ আহিছে আমাৰ। চাওক এয়া চাওক, পাৰ্টি খাব আহিছে। এয়া দেখিছে? এইটোৱে টেঙাপানী, সেইটো টেঙাপানী যিটো কৈছিলোঁ আপোনালোকক টেঙা বুলি। তো এইটো টেঙাপানীটো টেঙা হয়নে নাই মই চাম। টেঙা আছে গাইছ, টেঙা আছে। ইমান টেঙা যে মানে কি ইমানো টেঙা নাই, কিন্তু টেঙা আছে। মানে ফিল হয় এটা টেঙা বুলি। কিন্তু টেঙাটোৰ ওপৰত কিজানি বগৰী গছ আছে নেকি? তো বগৰী গছৰ পৰা বগৰী পৰি টেঙা হৈ আহে নেকি, এনেকুৱা মানে এটা ফিল হয়। আচ্ছা, তো আৰু একবাৰ খাই চাম। চাওক সঁচাকৈ টেঙা। তাৰ মেইন কাহিনীটো হ'ল একচুৱেলি এইটো মই ধেমালি কৰিছোঁ, বগৰী গছ ওপৰত নাই। তো এইটো এটা আইৰণ আছে। তো কেমিকেল থকা এটা বস্তু আছে যিটো নেকি এইটো পানীত থাকে। সেইটো কাৰণে এইটো পানীত অলপ মানে টেঙা এটা অনুভৱ হয়। তো সেইটোৱে মেইন ইয়াৰ ৰিজনটো। কিমান পৰিষ্কাৰ পানী দেখি আছে। এইটোকে খালে না পৰিষ্কাৰ পানী ন? মজা পানী, খালি অলপ টেঙা এটা অনুভৱ হয়। বাকী ট্ৰেভেলাৰ লৈ আহিছে, দেখিছে আপোনালোকে। এয়া ভাবিছিলোঁ মানুহ নাহিব নেকি, কিন্তু আহিছে মানুহ বহুত। তো আগত নাচি আছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। মোৰো সিহঁতৰ লগত নাচাৰ মন আছিল, কিন্তু ময়ূৰৰ মাজত কাউৰী এটা নাচিব গ'লে কাউৰীৰ কি অৱস্থা হ'ব আপোনালোকেতো জানেই নহয়। ৱাটাৰফলটো চাই আহিম, কিমান ধুনীয়া দৃশ্য। তাততো একচুৱেলি গাড়ী নাযায়, যিহেতু এইখিনি দেখিছে কিমান ওখ চাপৰ।
এইফালে গাড়ী নিবলৈ এলাউ নকৰে, ইয়াতে খান্দিও ৰাখিছে আগত। তো আগত খোজকাঢ়ি যাবলগীয়া হয়, বাইক চাইক নিব পৰা যায়, কিন্তু বাইকো যোৱা দেখা নাই এইবছৰ চাগে বাইকৰ এলাউ কৰা নাই। তো তাৰ কাৰণে খোজকাঢ়িয়ে গৈ আছোঁ আমিও বাইক তলত থৈ আহিছোঁ। তো খোজকাঢ়ি গৈ আছোঁ আমিও। এয়া দেখা দেখি এয়া চাওক ইয়াতে কি কৰি আছে, ইয়াতো এটা সৰু মৰু পাৰ্টি চলি আছে। চাওক এইয়া দেখিছে তলত পাৰ্টি। বলক এতিয়া আগত চাওঁ। আৰু পাহাৰখন দেখিছেনে আপোনালোকে? পাহাৰখন একদম কাষতে লাগি আছে, কি ধুনীয়া দেখিছে। কাষে ডাঙৰ চেগুন গছ আছে। এইবোৰ চেগুন মানে আৰু কি ক'ব, বহুত দিনৰ পুৰণা চেগুন। তো এইবিলাকৰ লগত যদি ফাৰ্নিচাৰ বনোৱা হয় নহয়, এটা মানে কালাৰে বেলেগ হৈ যায়। তো ন ফৰেষ্টাৰে ফাইনেন্সাৰ ওলাই দিব। समझ रहे हो आप समझ रहे हो কিন্তু এইবোৰ ফৰেষ্টাৰো হয়, চৰকাৰো হয়। তো এইবিলাক কাটা নিষেধ। কিবা এটা মানে ধুনীয়া লাগিছে গৈ আহি, যিটো নেকি আমাৰ ঘৰৰ এলেকাত পোৱা নাযায়, সেইটো ইয়াত পোৱা যায়। তো আপোনালোকে যদি অলপ যদি মানে এনেকুৱা ফিল ল'ব বিচাৰে তেনেহ'লে আহিব পাৰে ইয়াত আহিলে ঘৰৰ সকলো যি এটা টেনশ্যন থাকে ঘৰত থাকিলে, সেই টেনশ্যনবিলাক ইয়াত আহিলে ক'লে নাইকিয়া হৈ যায়। তো আহক আপোনালোকেও ইয়াত আহি অলপ মনটো কিবা এটা শান্তি পাব। তো ইয়াত নেচাৰেল যিটো হাৱা, নেচাৰেল পানীৰ এটা শব্দ আছে, সেইটো শুনিব। তো এইবোৰ শুনি মানে এয়া পানীৰ চাউণ্ড আপোনালোকে শুনিব পাইছে। চাওক ইয়াৰ পৰা আপোনালোকে ফটো তুলিব পাৰে, কিমান এটা ধুনীয়া দৃশ্য দেখিছে। ইয়াৰ পৰা যদি কেনেবাকৈ যদি পৰি যায় নহয় গাইছ, खत्म बाय बाय टाटा गुड बाय गया দেখাই দিম নেকি একবাৰ জাপ মাৰি। সেই যে আপোনালোকে বটল ভাঙাবোৰ দেখিছে, সেইবোৰে পৰিৱেশ বিনষ্ট কৰি আছে আৰু আমাৰ নিজৰে ক্ষতি সাধন কৰি আছে। তো সেইবোৰ যাতে নকৰে কোনেও। আহক মূৰ্খতে। এইখন হৈ গ'ল পুৰণা কুঁৱাৰী। ইফালে দেখালোৱে আপোনালোকক। এতিয়া মই আপোনালোকক এই জেগাটোৰ ঠাইডোখৰ পিকনিক স্পটটোৰ মই লোকেশ্যন দি আছোঁ, ভাল কৰি শুনি লওক। তো নগাঁও জিলাৰ আণ্ডাৰত পৰে আৰু কঠীয়াতলীৰ যিটো কুণ্ডলী চাহপাত বাগান আছে তাতে পৰে, আৰু ইয়াকে টেঙাপানী বুলি জনা যায়। তো টেঙাপানীৰ কাৰণে বিখ্যাত, টেঙাপানীৰ বিষয়েতো অলপ ক'লোৱে তাতে। তো টেঙাপানীৰ কাৰণে বিখ্যাত কিয় সেইটো কথাটো अबे जल्दी बोल कल सुबह पनवेल निकलना है এতিয়া তলত এটা ছুইচ গেট আছে, ছুইচ গেটটো আপোনালোকক দেখুওৱা হোৱা নাই বাৰু। এতিয়া গৈ কেনে আমি সেইটোতো উঠিম, তাতো আপোনালোকে দেখিবলৈ পাব। আৰু বলক এতিয়া মই উঠিম ইয়াত। এই চাওক গৈ আছোঁ, দেখিছে শৰাইঘাট দলঙত। এটা লক্ষ্য কৰিছেনে, সেই ছুইচ গেটৰ সেইডোখৰ ভাঙি গৈছে। এইটো ৰিপেয়াৰিং কৰিব লাগে আচলতে। চাবলৈ কিবা এটা বেয়া লাগি আছে, কিন্তু এইটো ৰিপেয়াৰিং কৰি দিলে চাবলৈ ভাল লাগি যাব। তো সোনকালে ৰিপেয়াৰিং কৰি দিব লাগে পাৰ্টিৰ আগতে, তেতিয়া কি কয় মানুহে ভাল পাব। কৰিলোঁ, নাচিলোঁ বাগিলোঁ, এইফালে ছোৱালীৰ লগতো কথা পাতিলোঁ অলপ। তাৰপিছত সিহঁতে অলপ আছিলে, কথা চথা পাতিলে। তাৰপাছতো এতিয়া আৰু দেখাবলগীয়া বহুত কিছু আছিলে, কিন্তু সময় মোৰ বহুত কম। মোক এটা জেগাত যাবলগীয়া আছে, তো তাৰ বাবে ব্লগটো বেছি লাম্বা কৰিব নোৱাৰিম, ইমানতে সমাপ্ত কৰিব লাগিব। কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে सब्सक्राइब कमेंट कर दो सब्सक्राइब এটা কৰি দিবা ভাই যদি আপোনালোকে মানে ছাবস্ক্ৰাইব কৰিলেও নহয়, মই এনেকুৱা আৰু নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনি থাকিম। আৰু লাইক কৰি দিব মোক এনকাৰেজ কৰিবৰ কাৰণে, তাৰপাছত আৰু শ্বেয়াৰো কৰি দিব পাৰিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। চাই থাকিব মোৰ চেনেল মৰ্টন।